নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈছোঁ গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন আৰু উত্তৰ আহিবলগীয়া সকলো ধৰণৰ এক্সামলৈকে। সব বন্ধুসকল ভিডিঅ'টো শেষলৈকে। কুৱেশ্যন নম্বৰ 1, হাইড্ৰলিক ব্ৰেকছ ৱৰ্ক অন হুইচ প্ৰিন্সিপাল? হাইড্ৰলিক ব্ৰেক যোনটো গাড়ী চাড়ীত আজিকালি লগোৱা হয়, এইটো কোনটো নীতিৰ ওপৰত কাম কৰে? তাত অপশ্যন এত আছে পাস্কেলৰ নীতি, বিত আছে আৰ্চিমেডছ নীতি আৰু নিউটনৰ আইনৰ মতে, আৰু একটা আছে কেচিনিছ লজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, পাস্কেলৰ প্ৰিন্সিপাল, পাস্কেলৰ নীতিমতে হাইড্ৰলিক ব্ৰেকটোৱে কাম কৰে। নেক্সট আছে ইণ্টাৰনেট ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড বাই BSNL ইন দ্য ইয়াৰ। ভাৰতৰ প্ৰথম ইণ্টাৰনেট BSNL দ্বাৰা কেতিয়া আৰম্ভ কৰাইছিল বা কিমান চনত? তাত অপশ্যন এত আছে 15 আগষ্ট 1992, অপশ্যন বিত আছে 15 আগষ্ট 2000, অপশ্যন চিত আছে 15 আগষ্ট 1995 আৰু ডিত আছে 26 আগষ্ট 1997। আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 15 আগষ্ট 1995 চনত ভাৰতৰ প্ৰথম BSNL অপাৰেটৰৰ দ্বাৰা ইণ্টাৰনেট আৰম্ভ কৰা হৈছিল। নেক্সট, ISRO হেডকোৱাৰ্টাৰ ইজ লোকেটেড। ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইয়াত অপশ্যন এত আছে দিল্লীত, বিত আছে চেন্নাই, চিত আছে মুম্বাই আৰু ডিত আছে অপশ্যন ডি, কুৱেশ্যন নম্বৰ ডিত আছে অপশ্যন ডিত আছে বেংগালোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, বেংগালোৰ। ISRO হেডকোৱাৰ্টাৰ আছে বেংগালোৰত। নেক্সট, question number 4, the headquarters of India Science Congress Association is located in the city. ভাৰতৰ সায়েন্স কংগ্ৰেছ সংস্থাৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইয়াত অপশ্যন এত আছে কলকাতা, বিত আছে মুম্বাই, চিত আছে পুনে আৰু অপশ্যন ডিত আছে চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, কলকাতাত অৱস্থিত ভাৰতৰ সায়েন্স কংগ্ৰেছ সংস্থাৰ হেডকোৱাৰ্টাৰ। কুৱেশ্যন নম্বৰ 5, who constructed the যন্তৰ মন্তৰ in জয়পুৰ? যন্তৰ মন্তৰ জয়পুৰত থকা যন্তৰ মন্তৰ এটা পাৰ্কৰ দৰে কোনে সাজিছিল? যন্তৰ মন্তৰ ইয়াৰ অপশ্যন এত আছে ৰাম সিং, বিত আছে মান সিং ওৱান, চিত আছে ৰাণা সংমা আৰু অপশ্যন ডিত আছে জয় সিং 2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, জয় সিং 2। কিন্তু ইয়াতে মই আৰু এটা কথা কৈছোঁ যে জয় সিঙে 5টা যন্তৰ মন্তৰ বনাইছিল। নতুন দিল্লীত বনাইছিল, উজ্জয়িনত বনাইছিল, বানাৰসীত বনাইছিল, জয়পুৰত বনাইছিল আৰু উজ্জয়িনত বনাইছিল। নেক্সট আছে কুৱেশ্যন নম্বৰ 6, who is known as the father of electricity? বৈদ্যুতিক শক্তিৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যন এত আছে আলেকজাণ্ডাৰ গ্ৰাহাম বেল, বিত আছে বেঞ্জামিন ফ্ৰেংকলিন, চিত আছে মাইকেল ফেৰেডে আৰু অপশ্যন ডিত আছে নন ৱেবাৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, বেঞ্জামিন ফ্ৰেংকলিনে বনাইছিল। নেক্সট আছে হুইচ গেছ কনটেইন দ্য লাৰ্জেষ্ট ভলিউম অফ আৱাৰ এটমস্ফিয়াৰ? কোনটো গেছে এটমস্ফিয়াৰৰ অধিকতম আয়তন আগুৰি আছে বা অধিকতম এৰিয়া জুৰি আছে? তাৰ অপশ্যন এ আছে অক্সিজেন, বিত আছে কাৰ্বন, চিত আছে নাইট্ৰজেন আৰু অপশ্যন ডিত আছে আৰ্গন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, নাইট্ৰজেন। নাইট্ৰজেন গেছ অধিকতম আছে অটমস্ফিয়াৰ স্তৰত। নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ ইউনিভাৰ্চেল ৰেচিপিয়েণ্টছ গ্ৰুপ? আন্তঃৰাষ্ট্ৰীয় ব্লাড গ্ৰুপ হিচাপে কাক জনা যায়? ইয়াত অপশ্যন এত আছে এ বি গ্ৰুপ, বিত আছে এ গ্ৰুপ, চিত আছে বি গ্ৰুপ আৰু অপশ্যন ডিত আছে অ গ্ৰুপ। তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ বি গ্ৰুপ, ইউনিভাৰ্চেল ব্লাড গ্ৰুপ হিচাপে জনা যায়, আন্তঃৰাষ্ট্ৰীয় ব্লাড গ্ৰুপ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 9ত আছে হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ দ্য ইউনিভাৰ্চেল ডোনাৰ গ্ৰুপ? কোনটো ব্লাড গ্ৰুপক আন্তঃৰাষ্ট্ৰীয় ব্লাড ডোনাৰ গ্ৰুপ বা সকলো মানুহকে দিব পৰা ব্লাড ডোনাৰ হিচাপে জনা যায়? কোনটো টেষ্ট গ্ৰুপৰ মানুহ? অপশ্যন এত আছে এ বি গ্ৰুপ, বিত আছে এ গ্ৰুপ, চিত আছে বি গ্ৰুপ আৰু ডিত আছে অ গ্ৰুপ। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ডি, অ গ্ৰুপ।
অ' গ্ৰুপৰ ব্লাড থকা ব্যক্তিজনে সকলো লোকক ব্লাড দিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10, হুৱেৰ দ্য হেডকোৱাৰ্টাৰ অফ নাছা ইজ লোকেটেড। যোনটো নাছা নেশ্যনেল স্পেচ অৰ্গেনাইজেশ্যন আছে, এইটোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত আছে? হ'ব দে, ইয়াত আছে লছ এঞ্জেলছ, বিত আছে নিউয়ৰ্ক, চিত আছে ৱাশ্বিংটন আৰু ডিত আছে ডেলাছ। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি, ৱাশ্বিংটনত আছে নাছাৰ হেডকোৱাৰ্টাৰ। চ' ফ্ৰেণ্ড, আজিলৈ ইমানেই। মোৰ ভিডিঅ'টোৰ পৰা চাইটো ভাল লাগিলে আৰু যদি অকণমান হ'লেও উপকৃত হয় তেনেহ'লে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' ফ্ৰেণ্ড, আজিলৈ ইমানেই। আপোনালোকলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল 2018। হেপী দুৰ্গা পূজা আৰু থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই।